Hello everyone, সুপ্ৰভাত জনালো কাৰেণ্ট এফেয়াৰ্সৰ পাৰ্ট 2 লে সকলোকে স্বাগতম জনাইছো আজি কেইটামান কাৰেণ্ট এফেয়াৰ্স লৈ আহিছো যিকিটা আগন্তুক কম্পিটিটিভ এক্সামবোৰত আপোনালোকক হেল্প কৰিব বুলি আশা ৰাখিলো গতিকে আহক কোৱেশ্চনবোৰ লওঁ 10 নম্বৰ অমিত শাহে কোনখন চহৰত নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছে অমিত শাহে কোনখন চহৰত নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছে উত্তৰটো কি হ'ব আহমেদাবাদত অমিত শাহে নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছে আহমেদাবাদ 11 নম্বৰ বাংলাদেশ ভাৰত যাত্ৰীবাহী ৰেল সেৱা কিমান বছৰৰ পিছত পুনৰ আৰম্ভ হ'ব বাংলাদেশ আৰু ভাৰতৰ মাজৰ যাত্ৰীবাহী ৰেল সেৱাটো কিমান বছৰৰ পিছত আৰম্ভ হ'ব পুনৰ 2 বছৰৰ পিছত হ'ব 12 নম্বৰ ওয়ার্ল্ড মিল্ক ডে বিশ্বৰ কোন দিনটোত পালন কৰা হয় ওয়ার্ল্ড মিল্ক ডে বিশ্বৰ 1 জুন তাৰিখে পালন কৰা হয় 13 নম্বৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী কোন বছৰলৈ বৃদ্ধি কৰা হৈছে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী কোন বছৰলৈ বৃদ্ধি কৰা হৈছে উত্তৰ 2025 আৰু 2026 চন 14 নম্বৰ কোনটো প্ৰতিষ্ঠানে শেহতীয়াকৈ পৰম অনন্ত সুপাৰ কম্পিউটাৰ উন্মোচন কৰিছে কোনটো প্ৰতিষ্ঠানে শেহতীয়াকৈ পৰম অনন্ত সুপাৰ কম্পিউটাৰ এটা পৰম অনন্ত এটা সুপাৰ কম্পিউটাৰ এটো উন্মোচন কেতিয়া হৈছে কোন প্ৰতিষ্ঠানে কৰিছে উত্তৰ IIT গান্ধীনগৰ 15 নম্বৰ কোনটো প্ৰতিষ্ঠানে টবাকো পয়জনিং আৱাৰ প্লেনেট শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে কোনটো প্ৰতিষ্ঠানে টবাকো পয়জনিং আৱাৰ প্লেনেট শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে এটো কোনে প্ৰকাশ কৰিছে উত্তৰটো ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন চমুকৈ WHO এটো মানে প্ৰকাশ কৰিছে 16 নম্বৰ 2021-22 বৰ্ষত ভাৰতৰ সৰ্বাধিক চেনি উৎপাদনকাৰী ৰাজ্য কোনখন 21-22 বৰ্ষত কোন ৰাজ্য মানে সকলোতকৈ বেছি চেনি উৎপাদন কৰিছিল মহাৰাষ্ট্ৰ 17 নম্বৰ NSO আপডেট জুন 2022 অনুসৰি 2021-22 চনত ভাৰতৰ GDP বৃদ্ধিৰ অনুমান কিমান NSO আপডেট জুন 2022 অনুসৰি 21-22 চনত ভাৰতৰ GDP বৃদ্ধিৰ অনুমান কিমান উত্তৰ হ'ব 8.7% মানে 8.7% 18 নম্বৰ 1 জুন 2022 পৰা কাৰ্যকৰী হ'বলগীয়া ক্ৰমে PMJJBY আৰু PMSBY ৰ নতুন বাৰ্ষিক প্ৰিমিয়াম হাৰ কি 1 জুন 2022 পৰা কাৰ্যকৰী হ'বলগীয়া ক্ৰমে PMJJBY আৰু PMSBY ৰ নতুন বাৰ্ষিক প্ৰিমিয়াম হাৰ কি উত্তৰ হ'ব 436 টকা আৰু 20 টকা 19 নম্বৰ 2021-22 বৰ্ষৰ বাবে ভাৰতত লিপিবদ্ধ কৰা বিত্তীয় ঘাটি কিমান GDPৰ শতাংশত আকৌ পঢ়ি দিছোঁ 2021-22 বৰ্ষৰ বাবে ভাৰতত লিপিবদ্ধ কৰা বিত্তীয় ঘাটি কিমান GDPৰ শতাংশত উত্তৰ 6.71% 20 নম্বৰ কুৱেশ্যন NARCL চমুকৈ NARCL বুলি কৈছে ইয়াত সম্পূৰ্ণকৈ হ'ল নেশ্যনেল এছেটছ ৰিকনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেডৰ MD আৰু CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে নেশ্যনেল এছেটছ ৰিকনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেডৰ MD আৰু CEO হিচাপে কাক নিযুক্ত কৰা হৈছে নটৰাজন সুন্দৰ 21 নম্বৰ বিশ্ব ধঁপাত নিষিদ্ধ দিৱস 2022 ৰ বিষয়বস্তু কি বিশ্ব ধঁপাত নিষিদ্ধ দিৱস 2022 ৰ বিষয়বস্তু কি উত্তৰ হ'ব টবাকো এ থ্ৰেট টু আৱাৰ এনভাইৰনমেণ্ট 22 নম্বৰ আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় লেখকৰ নাম কি আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় লেখকজনৰ নাম লেখক মহিলা এগৰাকী গীতাঞ্জলি শ্ৰী 23 নম্বৰ প্ৰতি বছৰে বিশ্বব্যাপী কেতিয়া অভিভাৱক দিৱস পালন কৰা হয় প্ৰতি বছৰে বিশ্বব্যাপী 1 জুন তাৰিখে অভিভাৱক দিৱস পালন কৰা হয় 1 জুন হ'ব 24 নম্বৰ ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান সঞ্চালক হিচাপে ৰাজেশ গেৰাক নিযুক্তি দিয়া হৈছে 25 নম্বৰ শেহতীয়াকৈ বিশ্বৰ প্ৰথমটো নেনো ইউৰিয়া উদ্যোগ কোনখন দেশত উদ্বোধন কৰা হৈছে
শেহতীয়াকৈ বিশ্বৰ প্ৰথমটো নেনো ইউৰিয়া উদ্যোগ কোনখন দেশে উদ্বোধন কৰিছে? ভাৰতে। উত্তৰটো হ'ব ভাৰত। ২৬ নম্বৰ WEF ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচক 2021ত ভাৰতৰ স্থান কিমান? WEF ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচক 2021ত ভাৰতৰ স্থান হৈছে 54তম। গতিকে ডেইলি মই 10-15টা যিমান পাৰোঁ ৰিজনিং নহয়, কাৰেণ্ট এফেয়াৰ্ছৰ MCQs আপোনালোকক আপডেট দিম। গতিকে ভিডিঅ'বোৰ অলপ মনোযোগ দিব, যিহেতু আগন্তুক পৰীক্ষাবোৰত কম্পিটিটিভ এক্সামবোৰত অলপ হ'লেও সহায় কৰিব বুলি আশা ৰাখিলোঁ। অলপ ছাপোৰ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে সকলোৱে যাতে কম্পিটিটিভ এক্সামবোৰত কোৱালিফাই কৰে তাৰে আশা ৰাখিলোঁ। জয় আই অসম।